সঁচাকৈ দিনবোৰ যে চকুৰ প্ৰচাৰতে কেনেকৈ সলনি হৈ যায় ভাবিলে আচৰিত লাগে। এটা সময়ত ঢেঁকী দিছিলোঁ দুখত আৰু এতিয়া ঢেঁকী দি আছোঁ চখত। কালি গৈছিলোঁ দীঘলী পুখুৰীত চলি থকা ভোগালী মেলালৈ। তাতে ঢেঁকী দি থকা দেখি মই ৰ'বই নোৱাৰিলোঁ নহয়, একেবাৰে নষ্টালজিক হৈ পৰিলোঁ। ল'ৰাই মোক ইমান খং কৰিছে যে তুমি ঢেঁকী দিব নালাগে। মই বোলো অকণমানতো ঢেঁকী দিবই লাগিব। মোৰ মনত আছে দেই, আমাৰ গাঁৱত যেতিয়া মাঘ বিহু আহে, মাঘ বিহুৰ 10 দিনমানৰ আগৰ পৰা আমাৰ গাঁওখন একেবাৰে উখল মাখল হৈ থাকে। ঢেঁকীৰ চাবত মানে একেবাৰে চুবুৰীটো দমদমাই থাকে, গমগমাই থাকে। আয়ে আমাক ৰাতিতে উঠাই দিয়ে, 1-2 বজাতে, মানে কুকুৰা দাগ দিয়া আগতে উঠাই দিয়ে। কাৰণ চিৰা ঢেঁকী দিব লাগিব। চিৰা ঢেঁকী আকৌ সকলোৱে দিব নাজানে দেই, তাৰো কিছুমান নিয়ম আছে। মই এইবিলাক আইৰ পৰা সকলো শিকি লৈছিলোঁ। আৰু এতিয়া এই ঢেঁকী দি থাকোঁতে আই মুখখন বাৰে বাৰে চকুৰ সন্মুখলৈ আহিছে। আমাৰ 4জনী ছোৱালীৰ ভিতৰত মই আইৰ লগত বেছিকৈ লাগি আছিলোঁ, গতিকে বহুত কাম শিকি আহিছিলোঁ। আৰু আমি যেতিয়া ঢেঁকী দিছিলোঁ নহয়, আমাৰ ভৰিবিলাক বহুত বেছি খজুৱাইছিলে, ইমান বেছি খজুৱাইছিলে, তেজ চলাচল কৰা বুলি কয় আয়ে। আৰু ভৰি খজুৱাই খজুৱাই তেজ ওলাই গৈছিলেগৈ। তেতিয়া আইৰ ওপৰত ইমান বেছি খং উঠিছিলে, ভালকৈ শুবলৈ নাপালোঁ আৰু ইমান কষ্ট দিছে বুলি ভাবিছিলোঁ। এতিয়া সেইবিলাক কথা ভাবিলে বহুত বেছি মনটো বেয়া লাগে। যি কি নহওক, আজিকালি কিন্তু ফেচবুকত যিকোনো ভিডিঅ' দিবলৈকে ভয় লাগে। যোৱাকালি মই এটা ভিডিঅ' দিছিলোঁ ছোৱালীৰ ঘৰত বিচনাত ভাত খাই থকা ভিডিঅ'। তাতে এজন মতা মানুহে, এতিয়া মোৰ ল'ৰা বয়সই হ'বনে, দাদাই হ'বনে, বৰদেউতা হ'ব নাজানো, তেখেতে বহুত বেয়াকৈ কমেণ্টটো কৰিছে। মই কমেণ্টটো কৈয়ে দি আছোঁ ৰ'ব। তেখেতৰ নাম আছিলে ঋষিকেশ ৰামা কাশ্যপ। নামটো যথেষ্ট ধুনীয়া নহয়নে? তেখেতৰ মন্তব্যটো এনেকুৱা আছিলে, আমি কি কৰিব লাগে, এতিয়া তই ভাত খাওঁ, মাৰৰ বাল খাওঁ, হাগিব যাওঁ, গৈ থাক। মানে আচৰিত হৈছোঁ ৰাতিপুৱাই মন্তব্যটো পঢ়ি। আমাৰ পুৰুষে যেতিয়ালৈকে মহিলাক সন্মান নকৰে তেতিয়ালৈকে নিৰ্যাতন হৈয়ে থাকিব। মানে কি অদ্ভুত ধৰণৰ মানুহ এয়া। তেনেকুৱা মানুহ আছেনে নিজৰ মাককো সন্মান কৰিব নাজানে, সেইকাৰণে তেনেকুৱা মন্তব্য কৰিছে। আৰু এনেকুৱা মানুহৰ কাৰণে আমাৰ মানে সমাজত নাৰী নিৰ্যাতন বৃদ্ধি হৈছে, মই তেনেকৈ বুলি ভাবোঁ। এইবিলাক একোজন মানসিক ৰোগী হ'ব। যি কি নহওক বাৰু, খুব ভাল লাগিলে কালি গৈ পেলাই, আৰু খুব এনজয় কৰিলোঁ মই। অৰ্গেনাইজাৰ যিসকলে পিঠা ব্যৱসায় কৰিবলৈ আহিছে তেখেতলোকৰ সৈতে বহুত কথা পাতিলোঁ। তেখেতলোকে বোলে ঢেঁকী দিবলৈ মানুহ ল'লে 600 টকা দিয়ে, আৰু মই ঢেঁকী দিলে বোলে তেওঁলোকে 1000 টকা দিব, তেনেকৈ কৈছে। মই বোলো মই ভিডিঅ' বনাওঁ বুলি কোৱাৰ কাৰণে তেওঁলোকে আৰু ভাল পাইছে, কৈছে পিঠা খাই যাওক, ঢেঁকী দিয়ক। মানে বহুত বেছি সহযোগ কৰিছে দেই ভিডিঅ'টো কৰোঁতে। তেওঁলোকলৈ মোৰ বহুত বহুত ধন্যবাদ। আৰু এনেদৰে আপোনালোকলৈ ভিডিঅ'টো আগবঢ়ালোঁ। আপোনালোকে কোনে কোনে ঢেঁকী দি ভাল পায়? মই কিন্তু ঢেঁকী দি বেয়া নাপাওঁ, সঁচাকৈ ভাল পাইছিলোঁ। তেতিয়াও বহুত ভাল পাইছিলোঁ, যদিও আইৰ ওপৰত খং দিছিলে। ঢেঁকী দি এটা বেলেগ আমেজ আছিলে। এতিয়া ঢেঁকী দিয়া আৰু তেতিয়া ঢেঁকী দিয়া, এতিয়া হাঁহি হাঁহি এয়া চখতহে দি আছোঁ। তেতিয়া যদিও দুখত দিছিলোঁ, তেতিয়াও এটা বেলেগ সুকীয়া আমেজ আছিলে। সেয়াই আৰু ভিডিঅ'টো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। আজি ভিডিঅ'টো ইমানতে এৰিছোঁ। নতুন এটা ভিডিঅ'ত পুনৰ লগ পাইছোঁ। বাই বাই, ধন্যবাদ।